মেকআপ কৰিলে ইলেক্ট্ৰনিক লৈ লৈছোঁ ভিডিঅ' কৰি গৈ আছে এতিয়া ছোৱালীৰ লগত মণিমা পুৰা নাচিছে আৰু এতিয়া খাই লওঁ এতিয়া গাইজ কি খবৰ সকলো ভালে চাগে মোৰ আন্টি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ বিয়া খাবৰ কাৰণে পুৰা ৰেডি হৈ আছোঁ কাৰ বিয়া আপোনালোকক লাহেকৈ ক'ম আৰু লগত আছে চয়নিকাও যাব আৰু আমাৰ হিচাপৰ গোটেইবোৰে যাব সিহঁতি ৰৈ আছে এতিয়া পুৰা বৰষুণ দিছে দেখিছে বিজুলীও মাৰিছে এতিয়া কি হয় অথনিৰ পৰা ভাবি আছোঁ যাম বুলি আকৌ বৰষুণ দিছে আকৌ মোৰ আহি নাইটতেও সোমাব আছে যোৱাৰ পিছতহে গম পাম ৰেডি হৈ গ'ল ওলাই আৰু এতিয়া আমি গৈ আছোঁ এইফালে বেগ লৈ আছোঁ কাৰণ ডিউটিও সোমাব আছে আমাৰ ইয়াতো বিয়া ঘৰ আহি পালোহি মানে য'ত ৰিচিপশ্যন পাতিছে তাত আহি পালোহি আৰু এইফালে চাইডে ছাৰ আৰু বাইদেউক গিফ্ট দি আছে মানুহবোৰে ছাৰৰ বিয়া কৈ আছোঁ ছাৰজনৰ নাম হৈছে গৌৰৱ দত্ত আৰু বাইদেউৰ নাম হৈছে আনেশা মেম আৰু ছাৰ হৈছে আমাৰ এই হস্পিটেলত আমি যোনখন মানে হস্পিটেলত কাম কৰি আছোঁ সেই হস্পিটেলৰ মালিক হয় আজি ছাৰৰ বিয়াখনত আহি খুবেই ভাল লাগিছে আৰু আমি অকল অহা নাই বাকী মানুহবোৰো আহিছে এইফালে য়াংচাংহেঁতি আছেহি সিহঁতবোৰে নিজৰ ট্ৰেডিশ্যনেল গানত নাচিব আৰু এতিয়া গোটেইবোৰে একেলগতে বহি কথা পাতি আছোঁ ক্লাছতো পিন্ধি আহিছা তুমি মেকআপ কৰিলে এইটো মায়ে ইমান ৰঙা লাগিছে যে লিপষ্টিক টুক নলগাই দিলে মা যোৱা আকৌ এইফালে যোৱা হাঁহি দিয়া কম্পি এতিয়া খাইছে দেই ইমান ধুনীয়া লাগিছে তো টেষ্টি লাগিছে বিৰিয়া বহুত ধুনীয়া লাগিছে কোনো নহয় টেনজিঙে প'জ দিলে টেনজিঙে লাষ্টতে হাতটো উঠাই দিলে তো চেণ্ডেল মোৰ কাপোৰ চব বৰবাদ হৈ আছে তই নিজে ভাবচোন তই ভাল হৈছে বৰষুণ দিওঁতে কি তেতিয়া আহিলে নেকি কাপোৰ ৰং ওলাই গৈছে গিফ্ট কেইটা কি অতি ফালৰ পৰা দিছে নেকি আমাৰতো দিলে নে নাই দিয়া জানো উলিয়াম ৰ আমাৰ ধুনীয়া ল'ৰাটো দেই আহি পালে এতিয়া পুনম ধুনীয়া লাগিছে তো এতিয়া আমি খাব আহিছোঁ আৰু কি খাব আহিছোঁ আপোনালোকক কৈ আছোঁ আমি খাব আহিছোঁ ফুচকা লগত আছে পম্পি ছাৰ আৰু চয়নিকা মেঘালী আৰু লগত আছে ছায়ামণি আৰু এইফালে ধোচাও দিছে লগত চাহ দিছে লগত পাস্তাও দিছে আৰু যোনে যি পাৰে সকলো বস্তু খাবৰ কাৰণে দিছে মানে ফাষ্টফুডৰ বস্তুবোৰ আৰু আমি এতিয়া এটাকৈ খাই গৈ আছোঁ সকলো বস্তুবোৰ বহুত ধুনীয়া আৰু সুন্দৰ হৈছে আৰু খোৱাটো বহুত টেষ্টি হৈছে মেক্ৰণি খাম মই এতিয়া আমি মেক্ৰণি লৈ লৈছোঁ খাবৰ কাৰণে সিহঁতিও খাই আছে গোটেইকেইটা দবজি এইটো মজা বনাইছে ন সিহঁতি এতিয়া প্ৰিপেৰেশ্যন কৰি আছে গোটেইকেইজনী এতিয়া নাচিব এইফালে কিয়নো সাজি पूरा रेडी हो से कामचंग कहाँ गया कामचंग हमारा फेमस गर्ल कहाँ गया यहाँ पे क्यूट हमारा बुआरी हो आको दे आगते प्रिपरेशन करिले साजी सुंदर लग रहा है आज ओए रुंगसा इधर घूर दो घूम हेटर एटा ट्रेडिशनलत एटिया नाचिब कारणे एटी प्रिपरेशन करि আছে हाँ कितना सुंदर लग रहा है तुमको इसका नाम क्या है बोलो को इसका डिट्टो और ये गुनलिट भूल गया क्या ये चासी और ये दिस इज गाले दिस इज मी चाची सोपा लो जल्दी डांस करना पड़ेगा अभी इन लोग फोटो मार रहा है और हम यहाँ पे वीडियो कर रहा है और ये भी है साथ में ना लोग देखो कैसे फोटो मार रहा है आमार एटे फोटो তোলা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি ডান্স চাবৰ কাৰণে যাম আৰু এইফালে এতিয়া স্মিতা আহি আহিছে মোৰ আজি অৱস্থা বেলেগ বেয়া ইমান বৰষুণত আহিছোঁ ইমানে বৰষুণ আহিছোঁ গোটেই অৱস্থা কাপোৰৰ ৰং গৈ গোটেই কাপোৰ তিতি অৱস্থা বেয়া হৈ গৈছে ইহঁতৰতো নাই মই বেছিকৈ দি দিলোঁ আৰু মোৰ হাতত দেখিছেনে পুৰা কাপোৰৰ ৰং লাগিছে হাতত
নতুন কাপোৰ ৰং যোৱা কাপোৰ লৈছোঁ মই বহুতো কৈছে দাম দি কাপোৰ এইযোৰ কাপোৰে মোক বৰবাদ কৰি দিছে কাপোৰৰ পৰা গোটেই ৰং লাগি দেখা নাই নেকি এইটো চা লগাইছে দেই অঁ তহঁতি ইমান দেৰি পিছত আহিছে যে হা মিলিলাৰ লগত আহিলে অঁ বিয়াৰ মাজতে হঠাতে ইউটিউবাৰ এজনীক লগ পালোঁ আৰু ইউটিউবাৰজনীৰ নাম হৈছে ৰিম্পী আপোনালোকে চিনি পায় ইউটিউব ভিডিঅ' কৰি গৈ আছে আমিও গৈছোঁ ময়ূৰী বহুত দিনৰ পিছত লগ পাইছোঁ ইউটিউবাৰ অঁ যিয়ে বেয়া বৰষুণ দিছে পূৰ্ণিমা এতিয়া নাচিব পূৰ্ণিমাকে চিনি পোৱা নাছিলে বিট দিয়া চিনি পোৱা নাছিলে অঁ সঁচাই ধুনীয়া ন অঁ ধুনীয়া বোৱাৰী হ'ব জনাইছোঁ পূৰ্ণিমা এদিন নাচিবলৈ বাকী আছে বাকীবোৰে নাছিলে এতিয়া অথনিও লগ পালোঁ আকৌ এতিয়া লগ পাইছোঁ এইফালে তাৰ ব্লগ আছে দেই তোমাৰ নামটো ব্লগৰ নামটো কৈ দিয়া আকৌ জয়শ্ৰী বৰা কিমান ধুনীয়া চব হাঁহিটো কিমান ধুনীয়া এইফালে আছে আমাৰ চয়নিকাকতো চবেই চিনি পায় মোৰ প্ৰতিটো ব্লগত ই থাকে আপোনালোকে দেখিছে অঁ আজি সদায় থাকে ইমান দিনলৈকে লগত আছে ইমান দিনলৈকে সদায় লগতে থাকে গংগা বা চেনেলটো আকৌ চবেই ছাবস্ক্ৰাইব কৰি দিব এই সদায় কৈ থাকে ই ফটো তুলিম বুলি কৈছে সেইকাৰণে মোক এতিয়া একবি ইয়াৰ লগত ফটো তুলি লওঁ তাৰপিছত আকৌ নাচ চাম আমি ইয়াত অ'কে ধুনীয়া ধুনীয়া ছোৱালীৰ লগত মানে ভিডিঅ' কৰিলে ভিউজ বাঢ়ে বুলি কয় তইও ধুনীয়া ইয়াক বেছি ধুনীয়া দেখি পাইছোঁ আকৌ ছাবস্ক্ৰাইব কৰি দিবা আৰু প্লাছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিমান ছাবস্ক্ৰাইবাৰ আছে প্লিজ আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই ভণ্টিজনীৰ কিউট আছে দেখিবলৈ কাৰণে পূৰ্ণিমা পুৰা নাচিছে আৰু এইফালে সুৰভি सुंदर लड़की आ गया अभी ओए नचली लगे तो बेसि नहीं दे अलग दी पापड़े खा लो सबर अलग 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 दिबा हाँ थोड़ा थोड़ा दीजिए हाँ जो भी है ले लो हम पीस नहीं खाएगा मटनो दिसे मटन लैसे ना ये खाई लो ये आलू है
অলপমান লৈ লৈছোঁ। এতিয়া আহিছে বিহু হুঁচৰি দল আৰু আমি চাবৰ কাৰণে নাপাওঁ, কাৰণ আমাৰ যাব লগা সময় হৈ গৈছে, মানে ডিউটিলৈ আহিব লগা সময় হৈ গৈছে। সেইকাৰণে আমি এইফালে ছাইডে ওলাই আহিলোঁ আৰু এতিয়া আমি চয়নিকাৰ কাৰণে ৰৈ আছোঁ। তাই ভাত খাই আছে, সি ভাত খাই শেষ হোৱাৰ পিছত আমি লাহেকৈ ওলাই যাম। লগতে ভিডিঅ'টোৰ যোগেদি ছাৰ আৰু বাইদেউ বিয়াৰ শুভেচ্ছা জনাইছোঁ। বিয়া ঘৰৰ পৰা আহি পালোঁ আৰু এই এঞ্জেলিনাক লগ পালোঁ এতিয়া। নমস্কাৰ, সিহঁতে যোৱাই নাই এতিয়ালৈকে। আৰু এয়া পম্পী, সেইফালে সেইকেইটা ৰৈ আছে গাড়ীৰ কাৰণে। আমাৰ এইফালে সঞ্জীৱ, পম্পীটো ডিম্পী, মই পম্পী বুলিয়ে মাতোঁ। হয় না, राम्री लाग्दैछ। यति लेटमा निस्कियो चाहिँ तिमीहरू? के भन्नु, बारिसले गर्दा पानी अनि यो तिम्रो जवानी। अहिले हामी जान्छु ल, मेरो ड्युटी छ भने। ओके, बाय बाय। प्लिज गङ्गादीको च्यानल चाहिँ सब्सक्राइब गरिदिनुहोस्। नमस्ते, बाई बाई नै।